Hi everyone, welcome back to my channel. এতিয়া গৈ আছো এটা ইম্পৰ্টেণ্ট কাম কৰিবলৈ। ইম্পৰ্টেণ্ট কামটো কি? সেইটো হ'ল কৰোনা ভেকচিন ল'বলৈ গৈ আছো এতিয়া। ইমান দিন ভেকচিন নাছিলে। আজি আহিছে, ফোন কৰিছে, আৰ্জেণ্টলি যাব লাগে। দৰ নপৰাকে ওলাই গ'লো, এতিয়া যাওঁ। গান উঠোৱাকে ওলাই গ'লো। কি যে গৰম, মাস্ক পিন্ধি আৰু নোৱাৰি, এনেকুৱা গৰম। ভণ্টি আহাই নাই, গেট মাৰিম। হৈ গ'ল, এতিয়া যাওঁ। সিহঁতে মোক এৰি গ'লে। কিমান দূৰ পালেহি? এয়া গৈ আছে আৰিছ আৰু মোক চাই আছে। আহি গ'লো, ভেকচিন লগাই ল'লো। মই আৰিছৰ কাৰণে ভাত বহাইছো, ইফালে হুইচেল মাৰি আছে, চাওঁ হ'লে কিজানি। তোমাৰ ভাত চাই আহো, ৰ'বা, তুমি খেলি থাকা। আজিও দিছে ৰ'দ, তামাম ৰ'দ দিছে আজিও। কি কৰা বাবা? আহাচোন, আহা। নাই, আন্টি নাই তো। আন্টি নাই আব্বু। চাওঁ ল'ৰাটো ক'ত গ'ল। আহা, আন্টি নাই। আৰিছৰ কাৰণে আজি মই অমিতা, মাছ আৰু বিলাহীৰ চব্জি বনাইছো। তাৰ কাৰণে মই আজি সৰু ল'ৰা ছোৱালীক নহয় এনেদৰে চব্জি বনাই খোৱালে সিহঁতে ভাল পাই খাবলৈ। ইফালে আৰিছে বহি গ'ল খানা খাবলৈ। এতিয়া আৰিছে খানা খাব, হয়নে নাই? কি খাবা তুমি? ফিছ খাবা নেকি? ফিছ খাবা? আৰিছক ভাতখিনি খুৱাই লওঁ, তাৰপিছত আকৌ লগ পাই আছো। গৰম গৰম খালি এয়া আৰিছৰ ভাত নকৰে এনেকুৱাচোন। আৰু সিহঁতে গানা চাই চাই ভাত খাব, সেইকাৰণে ষ্টেণ্ডডাল থৈ দিছো ইয়াতে। আৰিছৰ খোৱা লোৱা শেষ। এইখিনি সি নাখালে, বাকীখিনি খাইছে। এইবিলাক দি তাক খুৱাব লাগে। গোটেই বস্তুবিলাক টেবুলত আনি দিওঁ, সি খেলে আৰু খায়। আৰু নহ'লে গানা চাই চাই খাব। নোৱাৰি তাক খুৱাব। বহুত দিন চাফা কৰা নাই। আমি যে গুৱাহাটীত আছিলোঁ নহয়, তাত বহুত দিন আগতে চাফা কৰিছিলোঁ আৰু এতিয়া চাফা কৰোঁ ভাবিলোঁ। আৰু আৰিছৰ দাও আহিল, তাৰ লগত খেলি আছে, মই চাফা কৰিলোঁ। কিন্তু কিবা চাউণ্ডখিনি কিবা হ'ল ক'ব নোৱাৰিলোঁ, সেইকাৰণে ভইচ অভাৰ কৰিব লগা হ'ল। তেনেহ'লে চাফা কৰি লওঁ এতিয়া। আৰু আৰিছে গ'ল, তাৰ ফেভৰেট দা আহিছে, দাৰ ওচৰত গ'লগে সি। এতিয়া মই ভালকে কামখিনি কৰিব পাৰিম আৰু। তেনেহ'লে কৰি লওঁ সেইখিনি। এইবিলাক হ'ল মোৰ ডকুমেণ্টছ। ইমান সোপা কিহৰ ক'বই নোৱাৰো। আৰু এইটো ফাইল হ'ল স্পেচিয়েল ফাইল। আৰিছৰ যিমানবিলাক ডকুমেণ্টছ আছে তাৰ এইবিলাক মেখেলা চাদৰ মই যেতিয়া স্কুলত কাম কৰিছিলোঁ তেতিয়া লৈছিলোঁ। এতিয়া এইবোৰ কাম নাই, এনেই আছে। অলপ শুকাই দিওঁ ভাবিলোঁ। আৰু এই গামোচাবোৰ যে, এইবিলাকো মই বেছিভাগে আমাৰ স্কুলৰ পৰাই পোৱা।
মানে ষ্টুডেণ্টে দিয়া আৰু এই কিতাপখন যে দেখা পাইছে নহয়, এইখন হাজবেণ্ডে মোক গিফ্ট কৰিছিল বহুত দিন আগতে। মই কিন্তু আজিলৈকে এতিয়াও পঢ়িয়ে চোৱা নাই। অলপ পঢ়িছিলোঁ, অকণমান পঢ়িছিলোঁ, নপঢ়া নহয়, কিন্তু গোটেইখিনি মই পঢ়িব পৰা নাই আজিলৈকে। এইখিনি হ'ল মোৰ শাৰী আৰু এইবিলাক মোৰ স্কুলৰ মেমৰি। টিচাৰ্ছ ডেত পোৱা এবাৰ নহয় বহুত দিন আগৰে, কিন্তু ভাল লাগে, বিৰাট ভাল লাগে মোৰ। আজি ওলাইছে তাৰ পৰা যদি মোৰ হয় আৰু ফিটিং হয় তেনেহ'লে পিন্ধিম। বিৰাটে ভাল কৰিছোঁ। এয়া এইখিনি মই শুকাই দিলোঁ, ৰ'দো ওলাইছে, ভালকৈ শুকাব এতিয়া। আৰু এইযোৰ ধুইও দিলোঁ, যদি ফিটিং হয় আৰু পিন্ধিম, ভাল লাগে মোক। গছডাল মই অলপ কাটি দিওঁ। হৈ গ'ল কাটি দি, অলপ চাফা হ'ল এতিয়া, ৰ'দ লাগিছে। দিলোঁ কাটি গছডাল। আহোঁতে যাওঁতে গাত লাগে আৰু খোজাই কেনেকুৱা, সেইকাৰণে দিলোঁ কাটি। পেলাই দিওঁ এইখিনি এতিয়া।